স্বাগতম জনাইছোঁ। তো আজি মই ইয়াত বহুত ধুনীয়া জেগা এটাত আছোঁ। তো আপোনালোকে আহি বহুত ভাল পাব বুলি ভাবিছোঁ। জেগাটো মাছখোৱা অঞ্চলতে অৱস্থিত, ধেমাজি জিলাৰ মাছখোৱা অঞ্চলতে অৱস্থিত এই জেগাডোখৰ। তো বহুত ধুনীয়া জেগা হয় এডোখৰ, মানে মই জনাই নাছিলোঁ যে ইয়াত ইমান ধুনীয়া জেগা এডোখৰ আছে বুলি। তো আহি পেলাই গম পাইছোঁ। আৰু গাইছ এয়া দেখিছেনে, এইখন গেটটো এইখিনিকে সোমাব লাগিব, মানে গেট নহয় দলং আৰু এখন। তো এইখনে পাৰ হৈ যাব লাগিব। আৰু এইখনো কি লিখা আছেনো, ফাইন দিব হ'লে এই মতাৰ কাৰণে মই গুচি আহিছোঁ ন, ই ভৰিব আৰু পংকজে। কি ধুনীয়া নাজাৰা হয়, ইয়াৰ পৰা আমি ষ্টাৰ্টিং কৰিম দেখামতো। ইয়াতে বহুত পৰ্যটকো আহে চাবলৈ, এনেকৈ থাকি যায়, মানে এনেকৈ ৰুমো আছে ইয়াত বহুত ভাল লগা, মানে বহুত ভাল লাগে মানে ইয়াত থাকি। দেখিছেনে গোটেইখন পথাৰে হয় ইয়াত। তো আপোনালোকৰ ঘৰবিলাক দেখাবলৈ চেষ্টা কৰিম। তো বলক গাইছ, এইখন দেখিছেনে এইফালে নদী এইখন। তো আকৌ এখন দলং পালোঁ। তো ভাই এই জেগাডোখৰ কি জেগা বুলি কয়? এই জেগাডোখৰ হৈছে আমাৰ ধেমাজি জিলা, ধেমাজি মাছখোৱা দেঘৰীয়া ঘিনাই বুলি কোৱা জেগাডোখৰ আছে। সেই জেগাডোখৰত অৱস্থিত এই ঠাইডোখৰ। তো বহুত সুন্দৰ পৰিৱেশ। আৰু ইয়াত চাওক পুৰা এইপিনে আছে আপোনাৰ ফিচাৰী হয় ইয়াতে বা এনেকুৱা পথাৰৰ মাজত এইবিলাক দেখিছেনে, পূৰা আপোনালোকে পোৱালি ছোৱালী কওঁ বুলি ক'লে মানে এনেকৈ মজাকৈ আহিব পাৰে মানে। দেখিছেনে এইবিলাক পূৰা ঘৰ বনাই থোৱা আছে। সেইফালেও আছে বহুতকেইটা ঘৰ আছে। দেখিছেনে খুব সুন্দৰ ঠাই। তো ইয়াতে আপোনালোকে আহিম বুলি ক'লে মানে খানা চানা খাব পাৰে, পাৰ্টি চাৰ্টি কৰিব পাৰে ধুনীয়াকৈ। তো লগতে আপি চাপি লৈ আনি ফটো মাৰিব পাৰিব। গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ পৰে আৰু ধুনীয়াকৈ। তো দেখিছেনে চলাম আৰু বাৰু এতিয়া অৰুণাচল নাই। তো দেখিছেনে ধুনীয়াকৈ জাতি একদম ধুনীয়াকৈ বনাই থৈছে, বহুত ভাল লগা ঠাই মানে। আৰু এইপিনে পূৰা দেখিছেনে, দেখাতে চাৰিওফালে দেখাই দিম। তো এইফালে দেখিছেনে। তো গাইছ মানে মাছখোৱাত যে এনেকুৱা এটা জেগা আছে ভবাই নাছিলোঁ। তো আজি আহি মানে বৰ ভাল লাগিছে। আৰু গোটেই পৰিৱেশটো মানে বহুত একদম পথাৰৰ মাজততো একদম মানে বতাহ আহি থাকে, মানে বহুত অনুভৱটো মানে বহুত বেলেগ যেন লাগিছে। তো গাইছ আহিব কেতিয়াবা। তো দেখিছে গাইজ, তো ভিতৰখিনি দেখাব নোৱাৰোঁ, অলপ অৰুণাচল নাই। তো সেইকাৰণে দেখাব নোৱাৰোঁ, দুখিত। তো এইপিনে চাওক পূৰা চকী পাৰি থোৱা আছে। আৰু এইপিনে দেখিছেনে পানী টেপো দিয়া হৈছে বাহিৰত। একদম খুবেই ধুনীয়া পৰিৱেশ। তো আপোনালোকে আহক আৰু এনজয় কৰক। আৰু এইবিলাক ঘৰবিলাক সকলো টকৌপাত আৰু বাঁহেৰে নিৰ্মিত ঘৰ। খুবেই ধুনীয়া পৰিৱেশ আৰু আহি বহুত ভাল লাগিছে। তো এইখন চাওক না, এইখন একদম মানে বাঁহৰ চকী বনাই দিছে, একেবাৰে ভাল লাগিছে। তো গাইছ আজি বেলেগ এটা ঘৰত যাম, যিটো ঘৰ গছৰ ওপৰত অৱস্থিত আৰু খুব ধুনীয়া ঘৰ। তো গাইছ বলক। এইটো দেখিছে এইটো, তো এইটোৱে হয় যিটো মই গছৰ ওপৰত ঘৰ আছে বুলি কৈছিলোঁ। তো চাব ইমান ধুনীয়াকৈ সজাইছে এইটো ঘৰটো। তো বলক গাইছ। এইটো ষ্টেপ হৈছে, এইটো দেখিছে তললৈকে, এইটো টকৌপাতে বনোৱা হৈছে ঘৰটো। শুদ্ধ টকৌপাতে বনোৱা হৈছে। ইয়াত বেলেগ কোনো দিয়া নাই, খেৰ চেৰ কোনো দিয়া, একো বস্তু দিয়া নাই। দেখিছেনে এয়া এই কিবা কি গছ এইটো? আজাৰ গছ দেখি নাই, এজোপা দুজোপা তিনিজোপা চাৰিজোপা আজাৰ গছে এই ঘৰটো নিৰ্মিত হৈছে। চাই লওক কেনেকৈ তলখন চাই লওক কিদৰে বনাইছে। দেখিছেনে এতিয়া ভলুকা বাঁহে ইয়াত যোগ কৰি পিনি বনাইছে। পাঁচজোপা আজাৰ গছৰ লগত, পাঁচজোপা নহয় চৰি, চাৰিজোপা আজাৰ গছৰ লগত যোগ কৰি বনাইছে ঘৰটো। দেখিছেনে কিমান ধুনীয়া। ভিতৰতে চব ফেচিলিটি চব ভিতৰতে আছে। ভিতৰখন বাৰু এতিয়া দেখাব নোৱাৰোঁ কাৰণ ইয়াত অনাজন নাই। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ। এইটো দেখিছেনে, এইটো একদম মানে চলাই লৈ যাব পাৰি, ঘৰে হয় কিন্তু ইয়াত চলাই পিনি মানে লৈ যাব পাৰি, নাও নিচিনা আৰু। তলত মানে এইটো আপোনাৰ কিবা দাম দিয়া আছে। তো এনেকৈ চলাই পিনি গৈ থাকিব পাৰি মানে। এইটো দেখিছেনে পূৰা। তো গাইছ দেখিছে এতিয়া আন্ধাৰ হৈ গ'ল, তো যাবলৈ টাইম হ'ল, আন্ধাৰ নামি আহিছে আৰু। তো এতিয়া আপোনালোকক দেখালোঁ যিমানখিনি পাৰোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো গাইছ চলিয়ে आज की वीडियो इसमें समाप्त करते हैं।